সমাজে যেতিয়া এঘৰীয়া কৰি দিছিলে মা দেউতাই কৈছে যে তই গাহৰি ফাৰ্ম বাদ দিলে আৰু গাহৰি ফাৰ্ম বাদ দিব পৰা নাই যিহেতু মোৰ গাহৰি ফাৰ্মখনত বহুত পইচা ইনভেষ্ট কৰি থোৱা আছে মানে মা দেউতাই কৈছে যদি তোৰ উপায় নাই তেন্তে হ'লে তই বেলেগ হৈ যায় আৰু বেলেগ হৈ যাবলৈ দিওঁতে তুমিও যাবা দেখাইও দিছে বেলেগ আৰু চিলভাৰ প্লে বটন আনিবলৈ যাব ছোৱালী একেবাৰে আমাৰ ঘৰৰ বেৰ একেবাৰে খহি পৰিছিল এইফালে দেখিব পাইছে গোটেই ভাগি ছিগি এদাই হ'ল আৰু ঘৰৰ কথানো কি ক'ম মই অলপমান ঠিক ঠাক কৰি লৈ এইফালে কাঠ লগাই দিছোঁ সেইফালে কাঠ লগাই দিছোঁ এইফালে দেখিব পাইছে আমাৰ এইটো চৌকাটোৰ কাষতে গোটেই বেৰখন ভাগি গ'ল ভাগি যোৱাৰ কাৰণে RPM এটা দি দেচোন RPM এটা দি দে বৰ দি দে কি আতো বল লাগিবনে ল মই যেতিয়া পখিলাক পলুৱাই আনিছিলোঁ তেতিয়া মোৰ পইচা অহা উপাৰ্জন একোৱেই নাছিল আৰু তেতিয়া মই চলিবৰ কাৰণে এখন গাহৰি ফাৰ্ম কৰিছিলোঁ এই গাহৰি ফাৰ্মখন মই 1 বছৰ কৰিলোঁ পখিলাক বিয়া পতাৰ পিছত আৰু তাৰপিছত সমাজৰ মানুহে মোৰ মা দেউতাক বহুত কথা শুনালে সেয়েহে মানে মা দেউতাই ক'লে যে তই গাহৰি ফাৰ্মখন বাদ দিব লাগিব আমাৰ কাৰণে যিহেতু সমাজে আমাক বহুত ধৰণৰ কথা শুনায় আৰু সেয়েহে মানে মই গাহৰি ফাৰ্মখন বাদ দিবলগীয়া হ'লে আৰু এই গাহৰি ফাৰ্মখন বাদ দিয়াৰ পিছত মই বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল টকা পইচা অহাৰ ৰাস্তাটো যেতিয়া বন্ধ হৈ যায় তেতিয়া চলিবলৈ কিমান দিগদাৰ হয় আপোনালোকে নিশ্চয় গম পায় যেতিয়া মই গাহৰি ফাৰ্মখন বন্ধ কৰি দিলোঁ একেবাৰে টকা পইচা নহা হৈ গ'ল আৰু দেহামুনো সৰু হৈ আছিল আৰু দেহামুনুৰ কাৰণে পেম্পাছ জলপান ঢেৰ কিবা কিনি আনিব লাগে পখিলাকো কিবা কিনি লৈ দিব লাগে একেবাৰে ল'ব পৰা নাছিলোঁ আৰু পখিলা এনেকুৱাই ভাল ছোৱালী যিহেতু তাই মোক একোৱে নুসুধে ইমান টানত চলি আমি এতিয়া এই অৱস্থাত পাইছোঁ ইউটিউবৰ পৰা যি 2 পইচা পাইছিলোঁ সেই পইচাৰে ঘৰখন চলাই আহিছিলোঁ আৰু চাকচোন মোৰ গাহৰি ফাৰ্মখন একেবাৰে জংঘলে নধৰা হৈ গ'ল এইফালে দেখিব পাইছে গোটেই জংঘল এইফালে টিংখিনিও সৰি পৰিছে আৰু এই টিংখিনি খহি নপৰাৰ আগত ঘৰলৈ লৈ যাব লাগিব এটা হাজিৰা লগাই পানি যিহেতু মই অকলে নোৱাৰিম সেয়েহে মানে হাজিৰা এটা লগাব লাগিব গোটেই হাবি হৈ গৈছে আৰু ভাবিছোঁ এখন মুৰ্গী ফাৰ্মকে কৰিম বুলি আৰু কি হয় দেখা যাওক আৰু সমাজে আমাক এঘৰীয়াও কৰি থৈছে এতিয়া আমি সমাজখনো ল'ব লাগিব আৰু কি হয় দেখা যাওক বাৰু আৰু মোৰ ওপৰত ইমানেই দায়িত্ব পৰি আছে একেবাৰে আপোনালোক কি বুলি ক'ম আমাৰ ঘৰত কালি বৰষুণ আহোঁতে গোটেই পানী পৰি একেবাৰে অৱস্থা নাইকিয়া হ'ল এখন বেৰ খহিও পৰিলে আপোনালোকক দেখাই আছোঁ মানে পখিলাও মাতি আছে পখিলা কৈছে যে ভাত খাবলৈ সময় হৈছে আহা সোনকালে আৰু ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ পানি দেখাই আছোঁ আমাৰ আচলতে ঘৰখনৰ অৱস্থা কি আমাৰ ঘৰৰ অৱস্থা মানে এইফালে দেখিবই পাইছে আমাৰ ঘৰৰ বেৰ একেবাৰে খহি পৰিছিল এইফালে দেখিব পাইছে গোটেই ভাগি ছিগি এদাই হ'ল আৰু ইয়াৰ কাষতে আমাৰ চৌকাটো আছে দেখাই আছোঁ তাৰ আগতে ভৰি হাতকেইটা ধুই লৈছোঁ যিহেতু পখিলাই ভাত খাবলৈ মাতিছে সেয়েহে মানে ঘৰৰ কথানো কি ক'ম মই অলপমান ঠিক ঠাক কৰি লৈ এইফালে কাঠ লগাই দিছোঁ সেইফালে কাঠ লগাই দিছোঁ ইয়াৰ পৰাই হৰহৰাই গোটেই বৰষুণ পৰিছিল ইয়াত আৰু এইফালে দেখিব পাইছে আমাৰ এইটো চৌকাটোৰ কাষতে গোটেই বেৰখন ভাগি গ'ল ভাগি যোৱাৰ কাৰণে এনেকুৱা হৈ গ'ল আৰু ইয়াতো মাটি ভৰাব লাগিব যিহেতু এইকেইদিনতে পখিলাৰ মাকো আহিব আৰু সেয়েহে মানে দেখি কিবা এটা বেয়া লাগিব সেয়েহে মানে লগাব লাগিব এতিয়া ভাতো খাব লাগে পখিলাই এতিয়া সময় বহুতেই হৈ গ'ল ভাতেই খোৱা নাই এইফালে সময় দেখিব পাৰিছে একদম 12টা বাজিব হ'ল আৰু এইফালে ভাতেই খোৱা নাছিলে আৰু এতিয়া মই অহা দেখি ভাত খাব লৈছে কি যে হ'ব তোমাৰ লগত দেহা কি কৰিছা নাম খাইছা খাই লোৱা দেই নাম আৰু ময়ো পিয়াখন লৈ ল'ব লাগে এইফালে পিয়াখন আছে বহি পানি ভাতকেইটা খাই লওঁ এইখিনিতে আপোনালোকৰ কাৰণে এটা সুখবৰ আছে যিহেতু মোৰ চিলভাৰ প্লে বটলখন অহা কথা হৈ আছিল সেয়েহে মানে আহি পাই গ'লেহি গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মোক ফটো পঠিয়াইছে যে তোমাৰ চিলভাৰ প্লে বটলখন আহি পালেহি তাৰ যিটো দিলে পেকিং হৈ আহে পেকিঙৰ ফটোটো দিছে আৰু দেখি কিবা এটাই ভাল লাগিছে পখিলা আছে পখিলা চিলভাৰ প্লে বটল অহা দেখি কেনেকুৱা লাগিছে ভাল লাগিছে কিমান বছৰৰ সপোন এবছৰৰ পৰা লাগি আছিলোঁ চিলভাৰ প্লে বটলখনৰ কাৰণে আৰু অৱশেষত আহি গ'ল আৰু কৈছে যে আমি গোলাঘাটলৈ আনিবলৈ যাম কৈছে যে ময়ো যাম বোলে লগত চব বেলেগ তুমিও যাবা দেখাইও দিছে বেলেগ আৰু চিলভাৰ প্লে বটন আনিবলৈ যাব ছোৱালী একেবাৰে বাৰু যিয়ে নহওক গোলাঘাটলৈ যেতিয়া যাম কিবা এটা ক'ব বিচাৰিছে গম পাইছ নাই তুমিও যাবা আৰু গোলাঘাটলৈ আনিবলৈ যাওঁতে আপোনালোকে যদি আমাক দেখা পায় নিশ্চয় মাতিব কিবা এটাই ভাল লাগিব ন বাহিৰত বৰষুণ দি আছিলে সেয়েহে মানে পখিলা কাপোৰ মেলিবৰ কাৰণে এডাল ডাং পাতি দিছিলোঁ আৰু এতিয়া কি হ'লে বৰষুণ গুচি গ'ল আৰু কাৰেণ্টটো গ'লগৈ একেবাৰে কি হ'লে গৰম উঠিছে মানে এটা কথা মনত পৰিছে এইকেইদিনে পখিলাই জুইত বনাবলগীয়া হৈছে কি হৈছে গেছ নাই আৰু সেয়েহে মানে মানুহজনীলৈও বেয়া লাগে দিয়কচোন গেছটো ভৰাই দিওঁ বুলি ভাবিছে আজি ভৰাই দিওঁ নে কি হা ভালে মনেহে জানিছে আৰু মাক অহা কথা হৈ আছে কেনেকুৱা লাগিছে ভাল লাগিছে কাইলৈ আহিব আৰু যে আমাৰ ঘৰ যে পাকঘৰ চৌকা যে ভাগি এদাই হৈ আছে মই ভাঙিলো নিজে কহি পৰিলে বৰষুণ দিয়া দেখি ভাল কৰিব লাগিব আৰু চিলিণ্ডাৰটো ভৰাব লাগিব ন আৰু ভৰাই আনিমগৈ ন
ভাবিছিলোঁ বেটেৰী এখন মাতি চিলিণ্ডাৰটো উঠাই পঠিয়াও গেছটো ভৰাই আনিবৰ কাৰণে পখিলাই কৈছে যে কি হ'লে বাইকত নিবলৈ কৈছোঁ কেলে বাইকখন আছে তেতিয়া বাইকতে নিওঁ যদি নাথাকিলে তেতিয়া বেটেৰী মাতি নিলোঁ আৰু আগতে আমাৰ বাইকখন নাথাকোঁতে মানে আমাৰ চিলিণ্ডাৰটো ভৰাওঁতে মানে 50-60 টকা এনেই গুচি যায় মানে চিলিণ্ডাৰটো ভৰাব লাগে তাৰপিছত পইচাটো যায় ন উপায় নাই এতিয়া বাইকখন লৈ যাম এতিয়া অকণমান সহজ হ'ব কি ক এইফালে বাইকখনো আছে বাইকখনো উলিয়াব লাগিব এইফালে দেখিবই পাইছে এইকেইদিনে বৰষুণ হৈ থকা দেখি গোটেই বোকা হৈ আছে বাৰু এইকেইদিনে ধুবলৈ নাই যিহেতু এইফালে দেখিব পাইছে গোটেই বোকা হৈ আছে আৰু এতিয়া বাইকখন উলিয়াই ময়ো চিলিণ্ডাৰটো ভৰাই আনোগৈ বাইকখন উলিয়াই লওঁ এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ বান্ধি লোৱা হৈছে মানে ইয়াত কাপোৰ এখন লগাই লৈছোঁ যাতে মই বহিলে মোৰ চোলাটোত বোকা নালাগক মানে ধূলি নালাগক এইটোত মামৰ জ্বলি আছে যিহেতু সেয়েহে মানে এইফালে বাইকখন উলিয়াওঁতে এই নাম্বাৰ প্লেটখন অকণমান ভাগি গ'লে এতিয়া বেকাই হৈ গ'লে আৰু এতিয়া ময়ো ওলাই থাকিব লাগে পখিলা গৈ থাকোঁ দেই বাই বাই তয়ো যাম বুলি ভাবিছ RPM এটা দি দেচোন RPM এটা দি দে বৰ দি দে কি আত বল লাগিবনে ল নাম স্কুল গৈছিলি নাই গৈছিলি কথা নকয় মানে মুখে এইফালে মই ইয়াৰ পৰাই চিলিণ্ডাৰটো ল'লোঁ এইফালে দেখিবই পাইছে আৰু ইয়াক বান্ধিব লাগিব ই বহুত গধুৰ আছে এতিয়া ভালদৰে বান্ধি লওঁ চিলিণ্ডাৰটো বান্ধি লোৱা হ'লে এইখন বাইকত বান্ধিবলৈ অকণমান দিগদাৰে হয় যেতিয়ালৈকে এইখন বাইকত কেৰিয়া লগোৱা নহয় তেতিয়ালৈকে বৰ অসুবিধা হয় আৰু ময়ো ওলাই থাকিব লাগে আৰু চাবি পাত ক'ত থৈছিলোঁ পকেটতে থৈছিলোঁ ক'ত জানো এই পাত এতিয়া ওলাই থাকোঁ ময়ো আহি আমাৰ ৰঙামাটি তিনিআলি পালোঁ এতিয়া অকণমান মাংস লৈ লওঁ বুলি আহিছোঁ আৰু মাংস অকণমান লৈ লওঁ এইফালে চাবিটো উলিয়াই লৈছোঁ দাদা মাংস কেজি কেইটকা 280 টকা হৈ গ'ল নেকি দে 100 টকামান মাংস দি দে এইফালে পইচাটো দি ল'লোঁ আৰু এইফালে মাংসখিনি লৈ লওঁ আৰু এতিয়া ওলাই থাকিব লাগে দেহা মনুলৈ আৰু কেইটামান বস্তু ল'বলগীয়া আছে লৈ লওঁগৈ এইফালে দোকানৰ পৰা এইফালে বেচনৰ পেকেট চচ এটা লৈ লোৱা হৈছে আৰু এতিয়া ঘৰলৈ ওলাই থাকিব লাগে এইফালে ময়ো আহি ঘৰ পালোহি চিলিণ্ডাৰটো খুলিব লাগিব আৰু অকণমানতে লাগি আহিছিলে একেবাৰে ওলাই যোৱা হেঁতেনে পৰিয়ে গ'লেহেঁতেনে এতিয়া খুলি লওঁ পখিলা এইফালে এইফালে চিলিণ্ডাৰটো ফিট কৰি দিলোঁ এনেকুৱাই নিমিলে মানে গেছটো ভৰাই আনিছোঁ এতিয়া আকৌ লাইটাৰটো নাই জুইচলা কাঠি মাৰি জ্বলাব লাগিব মানে নিমিলে পইচা কোনফালে মিলামনো নিমিলে পখিলা কি কৰি আছে বিচনা পাৰিছা হা জুইচলা কাঠি মাৰি গেছ জ্বলাব লাগিব কি হ'ব লাইটাৰ আনিবলৈ পইচা নজুৰিলে মাংস আনিবলৈহে জুৰিলে 100 টকা মাংস লৈ আহিছোঁ 100 নহয় 150 টকা পাছত আনিম ন বাৰু যিয়ে নহওক আমাক সমাজে যে এঘৰীয়া কৰি থৈছে বুলি কৈছিলোঁ সেই সময়ত মানে আমাৰ এনেকুৱা এটা দিগদাৰ আহি গৈছিলে সমাজে যেতিয়া এঘৰীয়া কৰি দিছিলে মা দেউতাই কৈছিলে তই গাহৰি ফাৰ্ম বাদ দি দে আৰু গাহৰি ফাৰ্ম বাদ দিব পৰা নাই যিহেতু মোৰ গাহৰি ফাৰ্মখনত বহুত পইচা ইনভেষ্ট কৰি থোৱা আছে গোটেই টিং পাতি গাহৰি চাহৰি আনি দানা পানী বহুতখিনি পইচা ইনভেষ্ট কৰি দিলে মই বিকি দিলে মোৰ পইচাখিনি নোলাব আৰু সেয়েহে মানে মা দেউতাই কৈছে যদি তোৰ উপায় নাই তেন্তে হ'লে তই বেলেগ হৈ যায় আৰু বেলেগ হৈ যাবলৈ দিওঁতে আমাৰো উপায় নাইকিয়া হৈছিল যিহেতু আমাৰ পইচা আহিবলগীয়া ৰাস্তা নাছিলে হয়নে আৰু গাহৰি বিকিলেতো গম পায় 6 মাহৰ পিছতহে পইচা পায় আৰু সেই 6 মাহ মই ভাবিছিলোঁ মাহঁতৰ পৰাই চলি থাকিম কিন্তু মাহঁতে যেতিয়া বেলেগ হৈ যায় বুলি ক'লে তেতিয়া মই একেবাৰে কি হৈছিল উপায় নাইকিয়া হৈছিল আৰু সেই সময়ত মানে মই কান্দো নে হাঁহো মানে মোৰ এনেকুৱাই হৈ গৈছিল মানে এতিয়া একো উপায় নাইকিয়া হৈ গৈছিল আৰু এনেকুৱা এটা পৰিস্থিতি আহি পৰিছিল যে বেলেগ হ'বই লাগিব যিহেতু মা দেউতাক বাহিৰলৈ ওলাই গ'লে বেলেগ মানুহে কয় ন যে গাহৰি পুহিছ কিবা কিনি ইনচাল্ট কৰে মানে আৰু মোকতো বহুত মানুহে ইনচাল্ট কৰিছিলে মই কচু কাটিব যেতিয়া যাওঁ তেতিয়া বহুত মানুহে ঢেৰ কিবা কিনি কয় মুখে এটা সন্মুখত এটা বেলেগ ক'ব কিন্তু বেলেগৰ ওচৰত বেলেগ এটা ক'ব হয় নাই বাৰু আৰু সেইখিনি মানুহে এতিয়া ক'ত পইচা পাইছে কি কথা সেইবিলাক বিচাৰ লৈ থাকে হয় নাই যেতিয়া মই বাইক লৈছোঁ মোবাইল লৈছোঁ এনেকৈ যিকোনো বস্তু এটা লৈছোঁ ন তেতিয়া মানে এতিয়া বিচাৰ হোৱা মানুহ ঢেৰ আছে মানে সেইখিনি মানুহে যিখিনিয়ে মোক এটা সময়ত মানে ডাউন পেলাব বিচাৰি আছিলে ইয়াৰ গাহৰি ফাৰ্মখনটো বন্ধ কৰা হৈয়ে এতিয়া ক'ত পইচা পাইছে এনেকুৱা ধৰণৰ চিন্তা কৰিছিল আৰু ভাল হোৱাটো দেখিব নোৱাৰে বাৰু যিয়ে নহওক
আমি বেলেগ নহ'লোগৈ আৰু তেনেকৈ উপায়হীন কৰি হ'লেও এনেকৈ মাহঁতৰ লগত থাকিলোগৈ গালি শুনি হয়নে তাৰপিছত আৰু এনেকৈ থাকিলোঁ তাৰপৰা গাহৰি ফাৰ্মখন বাদ দিবলগীয়া হ'লগৈ আৰু গাহৰি ফাৰ্ম বাদ দিলোঁ যিখিনি পইচা লছ হ'লে আৰু প্ৰায় আমাৰ 2 লাখমান টকা লছ হৈছে হয়নে 2 লাখমান টকা লছ হৈছে আৰু সেই পইচা উলিয়াব আজিলৈকে নোৱাৰিলোঁ আৰু তেনেকৈ মোৰ গাহৰি ফাৰ্ম কৰি আছে অথনি মই দেখাইছোঁ বাদ দিলোঁ যি হওক এতিয়া ইউটিউবটোকে চলাই থাকিম এতিয়া ভাবিছোঁ মুৰ্গী ফাৰ্ম এখন খুলিম পাৰিলে যদি নোৱাৰোঁ আৰু বাদ দিম সেইখন খুলিলেও কি কৰিবা মানুহে হয়নে চকুত সময় দিব পাৰিব আমি সময়ো দিব পাৰিব লাগিব এতিয়া আমি ভিডিঅ'ই বনাম নে সময়ে দিম উপায় নাই এতিয়া কিবাখিনি খালা নাই কেলে এনেই কেলে ভোক লগা নাই লাগিছে এইফালে মাংসখিনি যে আনিছিলোঁ সেইখিনি মা মছলা লগাই লোৱা হ'লে এতিয়া বনাব লাগিব এইফালে কেৰাহীত তেল দিয়া হৈছে এতিয়া পিঁয়াজখিনি দি বনাওঁ মানে পিঁয়াজখিনি দি ল'ব লাগিব এতিয়া তাৰপৰা অলপ দেৰি ভালদৰে লৰাই লওঁ লৰাই লোৱাৰ পিছত যিখিনি মাংস মা মছলা লগাই থোৱা আছিলে সেইখিনি দি দিব লাগিব মই যিহেতু মাংস আনিম বুলি দেউতাই গম নাপায় সেয়েহে মানে দেউতাই মাছ অকণমানো লৈ আহিলে মাছখিনি আনি পানি ইয়াতে ৰাখিছিলে আৰু মাছখিনি পলিথিনত যেনেকৈ আনিছিলে তেনেকৈ ভৰাই থোৱা আছে আৰু মাছখিনিও বনাব লাগিব ফিউজটো অলপমান লেতেৰা হৈ আছে আপোনালোকে সেইটোত চকু নিদিব বাৰু যিয়ে নহওক এতিয়া মাছখিনি বনাই লওঁগৈ ফ্ৰাই কৰিম মানে এগপিচ থৈ দিয়া আছে ফ্ৰাই কৰিবৰ কাৰণে আৰু এইখিনি ৰাতিপুৱাৰ কাৰণে থ'ম যিহেতু মাহঁতে মাংসকে খাম বুলি কৈছে মাছ নাখাওঁ বুলি কৈছে আৰু এইখিনি থৈ দিওঁ ৰাতিপুৱা বনাই খাব লাগিব যিখিনি মাছ অনা হৈছিলে গোটেইখিনি নবনাওঁ মাছ অকল 2 পিচমান ফ্ৰাই কৰিম মাছ কিপিছো বনাই হৈ গ'ল আৰু এতিয়া কাঢ়ি লওঁ মাছ মাংস দুইটা বনাই হ'ল আৰু এইফালে পখিলাই দেহামনুক ভাত খুৱাই আছে আৰু এইফালে দেখিবলৈ পাইছে দেহামনুৱে আগৰ আমাৰ ভিডিঅ'বিলাক চাই আছিলে কি হ'ল দেহামনু কাক চাইছা চেণ্ডেল পিন্ধিছা চাওকচোন পখিলাও ভাত খাবৰ কাৰণে বহিলে আৰু এইফালে ময়ো উলিয়াই লৈছোঁ মাংস এইফালে ফ্ৰাই কৰা মাছ আছে খাবানে মাছ এপিচ লৈ লোৱা ইয়াতে আমিও ধুনীয়াকৈ ভাত পানী খাই লোৱা হ'ল কাইলৈ পখিলাৰ মাক আহিব সেয়েহে মানে এতিয়া সোনকালে শুই যাওঁ আৰু কাইলৈ আকৌ ভিডিঅ'টো আৰম্ভ কৰিব লাগিব যিহেতু আজি যদিহে আপোনালোকে দেহামনু আৰু পখিলাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যনটো অন কৰি ল'ব আৰু মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশ্যন সোমাব আৰু নটিফিকেশ্যনত ক্লিক কৰি পানি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব